এভৰিৱান বিয়া খাবলৈ ওলাইছো নিজৰ পৰিয়ালৰ মানুহৰ আৰু আজি এই কাপোৰযোৰ পিন্ধিছো একদম সিম্পলত ৰেডি হৈছো ঘৰুৱাভাৱে কেনেকুৱা লাগিছে কমেন্ট কৰিব নাপাহৰিব ভাল লাগিছে নে নাই মোক আৰু কেদিনমান আগতে মই ভিডিও এটা পোষ্ট কৰিছিলো যে মোৰ গোল্ড জুৱেলাৰী বিষয়ে যে মোৰ দুটাকে মানে নেকলেছৰ সেট আছে বুলি তাত মোক ইমান বেয়া বেয়াকে মানুহে কমেন্ট কৰিছে মই তেওঁলোকক কৈছো এটো চাই লোৱা এটো হৈছে মোৰ সেকেন্ড সেটটো এয়া কানফুলি ঠিক আছে আৰু যিসকলে মোৰ ফাৰ্স্ট সেটটো নেকলেছৰ সেটটো চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম গৈ পেলাই চাই লবগে তাত মোক ইমান বেয়া বেয়াকে কমেন্ট কৰিছে আপোনালোকে এজনী মানুহৰ বিষয়ে যদি নাজানে তো আপোনালোকে ক'ত অধিকাৰ পালে তাই বিষয়ে ইমান বেয়া বেয়াকে কমেন্ট কৰিবলৈ আপোনালোকৰ নাথাকিব পাৰে কাৰোবাৰ ৰূপৰো থাকিব পাৰে কাৰোবাৰ নাথাকিবও পাৰে কাৰোবাৰ জুখতকৈ বেছিও থাকিব পাৰে গম পাইছ না মোৰ আছে মই কৈছো কিন্তু আপোনালোকে যে ইমান ফুটনি মাৰিছ অহংকাৰী আমুক তামুকে যে কমেন্টত লিখিছে আপোনালোকে ক'ত অধিকাৰ পালে মানুহে ভগৱান আপোনালোকে জানে নে নাজানে পৃথিৱীতটো যেনেকৈ পাঁচটা আঙুলি সমান নহয় তেনেকৈ পৃথিৱীতটো সব মানুহ সমান নহয় নহয় কোনোবা ধনী থাকে কোনোবা দুখীয়া থাকে কোনোবা মিডিয়কাৰ থাকে মোৰ ওচৰত দুডাল আছে কাৰোবাৰ ওচৰত তিনডাল চাৰিডাল পাঁচডাললৈকে থাকিব পাৰে মোৰ আছে মই দেখুৱাইছো আৰু মই দেখুৱাও নাছিলো মই কথা এখাৰ জাস্ট মোৰ বিয়াত মানে কিবা ঘটনা ঘটিছিলে মই সেই ঘটনাৰ তুলনাতহে মই কথাখিনি কৈছো এনেকুৱা নহয় যে মই একদম বাহাদুৰি মাৰি দেখুৱাইছো নাই মৰা কিন্তু মই কথাখিনিহে মানে কৈছিলো আৰু যেনেকুৱাকে মানুহবিলাকে কৈছে সো আপোনালোকৰ একো অধিকাৰ নাই গম পাইছে